বেলেগ এটা ভিডিঅ' বনাইছোঁ বেলেগ মানে বহুত বেলেগ চ' আৰু ভোগালী বিহু বৰ্তমান ভোগালী বিহুত আমাৰ অসমীয়া মানুহে বিভিন্ন বস্তু খায় হাঁহে মাহে মাংস গাহৰি অল এভৰিথিং খাহী কোনোবাই খাহী চ' মই বেলেগকৈ খাইছোঁ বেলেগ বস্তু আৰু প্ৰায় অসমীয়া মানুহ খায় সেই বস্তুটো চ' লেটছ ষ্টাৰ্ট ভোগালী বিহুত স্পেচিয়েলি অসমীয়া মানুহে কিবা এটা বস্তু খায় কি খায় মানে ভাত খায় ভাতটো সদায়ে খায় মাছে মাংসই মাহৰ দালি হাঁহে মাহে গোটেই খায় কিন্তু তাৰ উপৰিও কিবা এটা বেলেগ বস্তু খায় সেইটো নিয়ম তো কি খায় মই দেখাই আছোঁ ভিডিঅ'টোৰ দ্বাৰা চাই থাকক ভিডিঅ'টো শেষলৈ আৰু এয়া হৈছে পন্তা ভাত আৰু এইটো বেঙেনা পোৰা এইটো পিঁয়াজ আৰু এই হৈছে ভোট জলকীয়া আৰু এইটো হৈছে ভোট জলকীয়া আচাৰ আৰু এইটো হৈছে নৰ্মেল আচাৰ গতিকে এতিয়া আমি ষ্টাৰ্ট কৰিম গতিকে এইটো পন্তা ভাত খোৱাৰ কাৰণে ষ্টাৰ্ট কৰিম প্ৰথমে আৰু এইটো পিঁয়াজ এইটো ভোট জলকীয়া আৰু একদম স্পেচিয়েল দাদৰ পৰা আনিছোঁ লোকেল বেঙেনা পৰা নাকেৰে চকুৰে গালেৰে গোটেই পানী ওলাই গৈছে মাই গড বহুত জ্বলা বেঙেনা পন্তা ভাত খাই অৱস্থা বেয়া জ্বলা Oh my god পন্তা ভাত ইমান জ্বলা ভোট জলকীয়া দি কিনে খাইছোঁ ন চ' পন্তা ভাতৰ পানী এইটো খোৱাৰ মজাই বেলেগ মজাই বেলেগ পন্তা ভাতৰ পানী খোৱাটো চ' চেছ ফিনিছ পূৰা ফিনিছ হৈ গ'ল বেঙেনা পৰা ফিনিছ ভোট জলকীয়া নোৱাৰিলোঁ খাব ৰৈ গ'ল আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাকেৰে ফেন ওলাই গৈছে